Hello everyone. How are you? Welcome to our PPD Entertainment. এটা পা অসমীয়াত কম দে কোনলৈকে জানো তথাপিতো আমাৰ সংকা বোলা বস্তুটো নাই বিশ্বজিৎ কৃষ্ণ নমস্কাৰ হেৰি মানে কি ইংলিছত লৈ এটা কথা মনত পৰিলে মানে কলেজীয়া জীৱন যেতিয়া আৰম্ভ কৰিবলৈ গৈছিলোঁ মানে কলেজত এডমিশ্যন কৰিব যোৱাৰ দিনা মানে এনেকুৱা এটা ইংলিছ ক'বলগীয়া হ'ল মানে চকুৰ আলিও হয়তো আমাৰ লগত পাত্তা নাপালেহেঁতেন সেই সময়ত প্ৰথম কলেজত এডমিশ্যন কৰিবলৈ গৈছোঁ ডকুমেণ্টছবিলাক লৈ গৈছোঁ ধুনীয়াকৈ মেট্ৰিকত ইংলিছত গেটছ মাৰ্ক লৈ হ'লেও ধুনীয়াকৈ পাছ কৰি গৈছোঁ ডাঙৰ কলেজত এডমিশ্যন কৰিব গৈছোঁ টাউনত আমাৰ হেৰিয়ে লেভেলেই বেলেগ হয় ছাত কোনে পায় হয় ছাত আমাৰ গৈ পেলাই দোকান এখনত জেৰক্স কৰিবলৈ কাগজখিনি দিলোঁ দোকানীটোৱে কৈছে অকণমান টাইম লাগিব তুমি কোৱা মই কাম এটা কৰি বেলেগ কাম এটা কৰি আছোঁ হ'ব বোলো কৰি লওক তেতিয়া আমি অকণমান ৰখি দিম বেঞ্চখনতে বুঢ়া মানুহ এজন বহি আছে বুঢ়া মানে একেবাৰে বুঢ়া নহয় মানে আদহীয়া টাইপৰ মানুহ অকণমান আৰু মানুহজনে মোলৈ চাই চাই একদম পূৰা মিচিং মাছাকৈ মাজে মাজে হাঁহি আছে যাওঁ পাছত গম পাম দে কেলৈ এতিয়ালৈকে গম পোৱা নাছিলোঁ তেতিয়ালৈকে তাৰপৰা মানুহজনে লাহে লাহে ওচৰলৈ চাপি আহি তাৰপৰা সুধিছে ভাইটি হোৱাট ইজ ইয়ৰ নেম তেনেকৈ মানে কেইবাটাও ইংলিছত কথা সুধিলে তাৰ ময়ো জানো ক'ম ভুলে শুদ্ধ যিমান পাইছোঁ দিছোঁ আৰু ইংলিছতে উত্তৰ এই আমিও মেট্ৰিক পাছ কৰি গৈছোঁ আমি তেতিয়ানো কি জানো এইবিলাক ইমান হেৰি বুলি এইবিলাক গম নাপাওঁ ইংলিছৰ কথা কিনো কি বতৰা যিমান পাইছোঁ মানে উত্তৰ দি গৈছোঁ আৰু ইংলিছত এটা দুটাকৈ মানুহজনে লাষ্টত গৈ 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 সুধিলেগৈ হেৰি কিহলৈকে পঢ়িলা মানে ইংলিছতো শুনি গম পাইছে চাগে এইটো কম বতলা নহয় তাৰপৰা মই বোলো ভয়ানৰ মাল চাগে ইংলিছো মাজে মাজে ভৰাইছোঁ নহয় কিছু মই ক'লোচোন কুকুৰালেও পাত্তা নাপালেহেঁতেন চাগে আমাৰ লগত এতিয়া তাৰপৰা কিহলৈকে পঢ়িলা বুলি সুধিছে মোক তাৰপৰা মই বোলো খুৰা আপুনি যিমানলৈকে পঢ়িছে ময়ো চাগে সিমানলৈকে পঢ়িলোঁ কিয় ক'লা বুলি সুধিলে নহয় খুৰা মই সিমানখিনি কোৱাৰ পাছত ময়ো অসমীয়ালৈ গুচি আহিব লাগে বোলো সিমানখিনিলৈকে ময়ো ক'ব পাৰোঁ বোলো ইংলিছ অঁ হয় নেকি বোলে মই বোলো হয় আৰু মানুহজনে এনেকৈ কথা বতৰা দুটামান পাতি ভাল লাগিলে লগ পাই বোলে পিঠিতে ঢকা এটা মাৰি গ'ল ক'ত এডমিশ্যন লোৱা বুলি লাষ্টত সুধিলে মই বোলো ধেমাজি কমাৰ্চ কলেজত কমাৰ্চ কলেজত লৈছা ন হ'ব দিয়া লগ পাম বুলি ক'লে ময়ো মাথা নামাৰিলোঁ জেছ কৰা দোকানীটো কোনো সুধিলোঁ মানুহজন কোন চিম্পুলকৈ আছে আৰু বোলো কোনোবা হ'ব চাগে আৰু বোলো তাৰপৰা কলেজত প্ৰথম দিনা সেইদিনাখন এডমিশ্যন কৰিলোঁ এডমিশ্যন কৰি আহি 3 নম্বৰ দিনা মানে ক্লাছ কৰিবলৈ গৈছোঁ আৰু মানে দুদিনটো নগ'লোঁ আৰু প্ৰথম এডমিশ্যন কৰাৰ পাছত 3 নম্বৰ দিনা ক্লাছ কৰিবলৈ গৈছোঁ সেই যোনজন মানুহক মই কৈছিলোঁ মানে আপোনাৰ সমানেই পঢ়াবলৈ সেইজন মানুহে ওলাইছে নহয় ক্লাছত গৈছোঁ গুড মৰ্ণিং ছাৰ বুলি চব থিয় হৈ দিছে ময়ো থিয় হৈছোঁ লগতে মই তেতিয়াই হতবাক হৈ গৈছোঁ মানুহজন হেৰি এইজন মানুহজনটো ভালকৈ মনত থাকিয়ে গ'ল আৰে জীৱনৰ প্ৰথম ইংলিছ কৈছোঁ মানুহজনৰ লগত ক'ত মনত নাথাকিব মনত থাকিলে মানে এইটো সাজদা বহি গ'ল আৰু মানে মানুহজন গৈ পাইছোঁ মুখৰ আগতে ওলাইছোঁ ন মানুহজন বুলি এতিয়া আজিহে মই তললৈ মোৰ চুৰ কৰি আছোঁ মানুহজনে কিন্তু মোক ভালকৈ ন'টিচ কৰিলে সেইদিনাখন দেই কৈ থৈ গ'ল লগ পাম বুলি মই ক'ত লগ পাম মই কথাটো নুসুধিলোঁ কলেজত যে লগ পাম বুলি ক'লে সেইটো কথাও মই নাভাবিলোঁ মানে প্ৰফেচৰ ৰাস্তা বহীখন লৈ সোমাই গৈছোঁ তাৰপৰা এইফালৰ পৰা কৈ নাম চাম সুধি চিনাকি হ'ম বুলি বোলে তোমালোকৰ লগত আজি চিনাকি হওঁ 7টামান গ'ল তাৰপৰা থাৰ্ড বেঞ্চত মই বহি আছোঁ মোৰ লগৰ দুটা আছে আমাৰ একেলগে যোৱা মানে ঘৰৰ ওচৰৰ পৰাই বহি আছোঁ মই নমস্কাৰটো কৰোঁতে ছাৰে পাছত ক'লে হ'ব তোমাক চিনি পাওঁৱেই বোলে তোমাৰ নামটো বিশ্বজিৎ নহয় জানো তুমি মই সমানেই পঢ়া লগৰ সোপা হতবাক হৈ গ'ল কি হ'ল হেৰি ছাৰৰ লগত ই সমানে পঢ়া ই মানে উপমাল মইহে জানিছোঁ কথাটো কি লাজতে তলমূৰ কৰি মেলি আছোঁ তাৰপৰা ছাৰে মাতি নিলে ঐ একেলগে পঢ়া দুইটাই মিলি পেলাই বুজাওঁ আজি আলোচনাটো বোলে তাৰপৰা গৈ পাইছোঁ ছাৰ চবকে চিনাকি গৈছে এইটো বোলে কাহিনী মোক বোলে সেইদিনাখন মোৰ সমানে পঢ়া বোলে মোৰ নামৰ আগত বোলে ডক্টৰৰ ডিগ্ৰীটো আছে ইয়াৰ নামৰ আগত কিন্তু বোলে চিৰিটোহে আছে কাহিনীটো কি বোলে বুজি পোৱা নাই তাৰপৰা মই তেতিয়া ছাৰক আৰু মনে মনে ছাৰ হ'ব দিয়ক বেয়া চেয়া নাপাব চৰি মইনো কি জানো বোলো কথাটো কৈছোঁ আৰু বোলো কলেজীয়া জীৱন লেভেল এটাও থাকে নহয় হেৰি হ'লেও তেনেকৈ কলেজীয়া জীৱনটো গৈ আছে তাৰপৰা এদিন হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ গ'ল ছেকেণ্ড ইয়েৰ এডমিশ্যন কৰিবলৈ গৈছোঁ লৈ গ'লোঁ লগৰ ল'ৰা এটা লগৰ মানে ছিনিয়ৰ আৰু মানে সেইখন কলেজত আগৰ পৰাই নাম জ্বলা লোৱা মানে মই ভাবিছোঁ পঢ়াই শুনাই ভাল আছিলে চাগে ল'ৰাটো বোলো সি কৈছে মোক কলেজত চবেই চিনি পায় বুলি অহংকাৰ কৰি থাকে আমাৰ আগত বোলো কলেজত চবেই চিনি পায় বৰ ভাল একদম পূৰা হেৰি চাগে আৰু চোকা টোকা চাগে সেইকাৰণে চিনি পায় চোকা নহয় পাছতহে গম পাইছোঁ এডমিশ্যন কৰিবলৈ সোমাই গৈছোঁ ছাৰজনে কৈছে হেৰি কালত আহিছা মই বোলো ছাৰ এই ইয়ালত আহিছোঁ বাইকত আহিছা মই বোলো বাইকতে আহিছোঁ ছাৰ তালত কেলৈ আহিছা বুলি কৈছে
বোলো ছাৰ মই তাৰ লগতে আহোঁ কাইলৈ পৰা নাহিবা বোলে মই আছোঁ কেলৈ নাহিবা বুলি ক'লে সি কয় সিটো আমাৰ আগত কৈছিলে বোলে মোক ছাৰ কলেজত চবেই চিনি পায় পাছত তাকো লৈ লোৱা তোৰ লগত আহিবলৈ ছাৰে মানাই কৰিলে কেলৈ এই বোলে কি কবি আৰু বোলে ছাৰে মোক দেখিবই নোৱাৰে বোলে যিজন ছাৰলৈ বোলে গোটেই কলেজে ভয় কৰি থাকে সেইজন ছাৰকে বোলে মই বাইকৰ পিছ বেগ মাৰি বোলে চকা চুচুৱাই বোলে তাৰ ছাৰৰ বাইকত মাৰি থৈছোঁ বোলে সেই তেনেকৈ মানে ভালকৈ ইংলিছ নজনা জহত সেইদিনাখন আৰু এদিন লাজ পাবলগীয়া হ'ল মানে কাহিনীটো কি হ'ল লগৰ এটাৰ লগত কৰ্মসূত্ৰে জোনাই বুলি কোৱা জেগালৈ যাবলগীয়া হ'ল ট্ৰেইনত গৈছোঁ বেপাৰী এটা আহিলে মানে ঘৰৰ পৰা ভাতকেইটা খাই গৈছোঁ সেই লগতে মানে জীৱনত একো নোখোৱাই কিনি পেলাই মানে সেইদিনাখনেই ক'লে চাহ খাওঁ ব'ল মই তই খোৱাবিনে মই খুৱাব লাগিব সি বোলে বহুত টাইম ভাবি হ'ব দে ময়ে খুৱাম বোলে বোলো খোৱা বেপাৰী এটা আহিছে দাদা চাহ দিয়ক বহুত টাইম ভাবি কৈছে দেই চাহ দিয়ক অঁ কিবা নেমু চাহ দিমনে বোলে সেই কিবা সুদাকৈ দিম লাল চাহ তাৰপৰা বোলে নেমু চাহকে দিয়ক মোক কৈছে নেমু চাহ হ'লে হ'বনে মই বোলো হ'ব নেমু চাহ লওক পাছফালে আকৌ আৰু এটা বেপাৰী চিঞৰিছে লিমন্তি বেপাৰীটো বাকী থকা চাহ একাপ ৰখাই ক'লে দাদা আপুনি চাহ একাপ ভৰাই থওক মই তাৰপৰা লিমন্তি খাওঁ নেমু চাহ নাখাওঁ বোলে বেপাৰীটো মুখলৈ চাই এইটোৱে লিমন্তি বোলে মই আপোনাক নৰ্মেল দি খাবনে নেমু চাহ খাব বুলি সুধিছোঁ সি বোলে যেনিবা লিমন্তি বুলি কৈছে কথা কাহিনী সিমান কণি বোলে বেলেগ কাহিনী একো নাই তাক লৈ সেইদিনা মানে তাৰ লগত শহু পাৰিলে গ'লোঁ দেই তাক শহু পাৰিলে তাৰপৰা সি মোক ইংগিত দি আছে হেৰি ব'লা মই ইয়ালৈ আহিলোঁ বোলে মোৰ ইয়াত আহিলে ভাতে পেট নভৰেও তাৰপৰা মোৰ বোলো কি হ'বা ইয়াত বোলে খুজিবলৈও বেয়া লাগে একেবাৰতে দি দিয়ে শহু পাৰিলে আহিলে বোলে মোৰ বোলে ভাতে পেট এদিনো নভৰে তাৰপৰা বোলো মই বাৰু চাওঁচোন আৰু কি হয় তাক মানে একেবাৰতে কাঁহীখনত ঠিকছে ঠাচি দিয়ে শাহুৱেকেও জানে মানে সি ঠিকছে ভাত খায় বুলি দিয়ে তাৰপৰা মানে খুজিবলৈ লাজ কৰে আৰু ইমান এগাল দিছোঁৱে শাহুৱেকেও ভাবিছে আৰু নোখোজে সেইমতে সিও নোখোজে মানে তাৰপৰা ঘৰত আহি মানে সি আকৌ ভাত খায়হি সেইদিনাখনো সেই তেনেকুৱাই হ'ল তেনেকৈ কামলৈও তাক লৈ যাওঁ কৰ্মসূত্ৰে ক'ৰবালৈ যাওঁ কেম্প চেম্প কৰি থাকোঁগৈ তাক লৈ যাওঁ সি ভাতটো বোলে কোনোবা এটা বনাবলৈ গ'ল নে আৰু ঐ মোৰ কাৰণে এনেকৈ দুকাজলি বেছিকৈ বহাবি বোলে সদায় কাহিনী সেইটো এটা মানে যোনে ভাত নবনায় সি নিজে যদি ভাত বনাবলৈ পায় নহয় হেঁপাহ পলোৱাই বনায় চবকে বাঢ়ি দিব নহয় তাৰপৰা ক'ব সেই বহাখিনি পেলাই নিদিবি দে বহাখিনি মই খাই পেলাম বোলে মানে কি হ'ল আমাৰ জীৱনবিলাক এনেকুৱা হৈ গৈ আছে ফটোৱা কৰোঁতে মানে আমি এনেকুৱা এটা ফটো আমি লেভেল পাই গ'লোগৈ আজিকালি যদি ভাবোঁ নহয় অকণমান আজি নৰ্মেলকৈ থাকিম দেই মানুহে ক'ব বিশ্বটো কি হৈছে গা চা বেয়া নেকি বোলে বোলো কেলৈ বোলে ইমান নৰ্মেলকৈ আছে যে মানে সেই তেনেকুৱা এটা লেভেল পাই গ'লো জীৱনটো মানে ফটোৱা কৰোঁতে এতিয়া ফটোৱা নকৰিলেও মানুহে গা চা বেয়া বুলিহে ভাবা হয় এতিয়া এই বতৰ কেনেকুৱা চলিছে দেখিছে নহয় এই অসমত চব বস্তু ট্ৰেণ্ডত চলা আগতে মানে বতৰটো ট্ৰেণ্ডত চলিছে আচলতে মানে বতৰটো গাটো দুখ দি লাভ নাই সেইটো আমাৰ এটা ভুল হ'ল সেইদিনা মানে কি যেনেকুৱা ৰ'দ দিছিলে মাজতে ৰ'দ দিয়া মানে এটা ট্ৰেণ্ডত চলি আছিলে গাঁৱৰ ল'ৰাকেইটা মানে ক'লে হেৰি কৰোঁ ভেকুলী বিয়া এখন পাতি দিওঁ আমি বোলো সেইবিলাক ফটো আমিতো আগবঢ়া জানেই চবেই বোলো হ'ব পাতি দিওঁ কি ডাঙৰ কথানো বোলো বস্তু কিবা কিবি অলপ মানিলোঁ মানে পুৰণা মালা চলা বিচাৰি ভেকুলী দুটা বিচাৰি আনিলোঁ ভেকুলী দুটা বিয়া চিয়া পাতি ধুনীয়াকৈ পাৰ্টি চাৰ্টি গৈ মেলি ভেকুলী দুটা বোলো এটা সংসাৰ আগবঢ়া বুলি টেংকি এটা ভৰাই থ'লোঁ ধুনীয়াকৈ বৰষুণ নেপেৰা হৈ থাকিলে সেইদিনাখন উপায় নাইকিয়া হ'ল মানে পানী যেনি ওলাব নহ'লে বাইক চলাব নহ'লে বোকা গোটেই ৰাস্তাই পদিলে বোলো ভেকুলী দুটা উলিয়াই দিওঁ টেংকিৰপৰা উলিয়াই দুটা ভেকুলী দুফালে পঠিয়াই দিলোঁ তাৰপৰা সেইদিনা ৰ'দ দিলে অকণমান দেই ৰ'দ দিলে কাপোৰ চাপোৰবিলাক শুকুৱাই মেলি ধুনীয়াকৈ ওলাই মেলি গৈছোঁ আৰু বাইক চাইক ধুই মেলি চফাকৈ ওলাই গৈছোঁ সেইদিনা বহুত দিনৰ মোৰ ৰ'দ দিছে কিমান মনটো ভাল লাগিছে ঘূৰি আহিব নাপালোঁৱেই আকৌ টিকা ফটিয়াই বৰষুণ তিতি ঘৰ পাবলগীয়া আছে ভাবিলোঁ কি হ'ল কাহিনীটো ভেকুলীটো আকৌ লগ হ'ল নি গৈ পেলাই আছে টেংকিটো ভেকুলীটো আকৌ সোমাই আছে মানে কি মতা ভেকুলীটো তাতে আছে মাইকী ভেকুলীজনী বোলো যোনজনী মাইকী বুলি ধৰিছিলোঁ মানে সেইজনী উলিয়াই পঠিয়ালে অলপ সৰু চাইজৰ আছিলে সেইজনী পাছত গম পাইছোঁ মৰতি ভেকুলীজনীয়ে বোলে ভেকুলীটোকে থাকিব নোৱাৰে আকৌ আহি এই ভিতৰত সোমাই এখন কৰিছে এতিয়া সেইকাৰণে এতিয়া বৰষুণে এনে হৈ থাকিলে এতিয়া মানে উপায় নাইকিয়া হোৱাত আমি এটা কাম কৰিবলগীয়া আছে বোলো একদম প্ৰপাৰলি ডাইভৰ্চ কৰি দিওঁ সিহঁতক উকিল এটা বিচাৰোঁ তাৰপৰা সেইদিনা ধেমাজিত গৈ পেলাই উকিল চুকিল বিচাৰিলোঁ টাউনত গৈ তাৰপৰা ভেকুলী ডাইভৰ্চ কৰা উকিল বোলে ধেমাজিত নাই গুৱাহাটীৰ পৰা বোলে মগাই আছে জানো কোন নাজানো আমতে ক'ব পৰা আহিব আমতে উকিল দুজনমান আহিব বোলে ভালকৈ ভেকুলীটো ডাইভৰ্চ কৰি দিব তেতিয়ালৈকে বোলে বৰষুণ চলি থাকিব সেইটো আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰ আমাৰ ফালৰ পৰা কৈছোঁ তেতিয়ালৈকে বোলে বৰষুণ চলি থাকিব